যে কেনেদৰে ক'ত বিশাল ফুকন আৰু চুমি বৰাই টকা বিনিয়োগ কৰিছিল বা টকা বিনিয়োগকাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছত ক'ত তেওঁলোকে অৱসৰ বিনোদন কৰিছিল, তেওঁলোকে ক'ত লাখ বিলাসৰ এই সামগ্ৰী এই টকাখিনি যিখিনি অতি কষ্টৰে বিনিয়োগকাৰীয়ে তেওঁলোকৰ হাতত জমা দিছিল যাতে সেইখিনি টকাৰ এটা লাভ তেওঁলোকে পাব, কিন্তু তাৰ বিনিময়ত এইসকল বিশাল ফুকনৰ দৰে লোকসকলে তেওঁলোকে এটা বিলাসবহুল জীৱন কটাইছিল আৰু এই বিলাসী জীৱনতেই থাকি তেওঁলোকে মত্ত হৈ বিভিন্ন প্ৰান্তত তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিছিল, নামি দামী তেওঁলোকে হোটেলত থাকিছিল, নৈশ যাপন কৰিছিল আৰু এটা বিলাসী জীৱন উপভোগ কৰিছিল। চুমি বৰা যিগৰাকী উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং 3 কোটি টকাৰ উপহাৰ দিছিল বিশাল ফুকনে, কেৱল তাতেই সীমাবদ্ধ থকা নাছিল বিশাল ফুকনৰ উপহাৰ দিয়াৰ সেই কাৰ্য। বিশাল ফুকন আৰু চুমি বৰা আৰু লগতে ফেশ্বন ডিজাইনাৰ আদিত্যম শইকীয়া তিনিওগৰাকীয়ে চুমি বৰাৰ বিয়াৰ পিছতে উৰা মাৰিছিল ডুবাইলৈ। হয়, ডুবাইলৈ গৈছিল চুমি বৰা, বিশাল ফুকন আৰু আদিত্যম শইকীয়া, যিগৰাকী ফেশ্বন ডিজাইনাৰে অসমৰ যিসকল চিনেমাৰ নামী দামী যিসকল অভিনেতা অভিনেত্ৰী থাকে তেওঁলোকৰ কষ্টিউম ডিজাইন কৰে। এগৰাকী ডিজাইনাৰ হৈছে আদিত্যম শইকীয়া আৰু আদিত্যম শইকীয়াও নিজৰ ফেচবুকৰ জৰিয়তে নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কেতবোৰ কথা তেওঁ সদৰি কৰিছে যে এখন চিনেমাক লৈ আদিত্যম শইকীয়াৰ ৰঙা কাপোৰখনৰ যি ৰিলিজ হোৱাৰ পিছত তাৰপিছতে আন এখন চিনেমাৰ লৈ কথা বতৰা হৈছিল আদিত্যম শইকীয়া আৰু বিশাল ফুকনৰ, য'ত মধ্যস্থতাকাৰী আছিল চুমি বৰা। চুমি বৰাই এই চিনেমাখনত মূল অভিনেত্ৰী হিচাপে অভিনয় কৰিব বিচাৰিছিল আৰু সেইবাবে এই চিনেমাখনৰ চুক্তিবদ্ধ কৰিবলৈ তেওঁলোক তিনিও উৰা মাৰিছিল ডুবাইলৈ আৰু ডুবাইৰ বুৰ্জ খলিফাৰ 7 মহলাৰ কোঠাত বহি এখন চিনেমাত চাইন কৰিছিল চুমি বৰা আৰু চিনেমাখনৰ পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছিল আদিত্যম শইকীয়া আৰু আদিত্যম শইকীয়া, চুমি বৰা আৰু বিশাল ফুকন তিনিওগৰাকীয়ে চিনেমাখনৰ বাবে গৈছিল ডুবাইলৈ আৰু বুৰ্জ খলিফা তেওঁলোকে ৰুম তাত বুক কৰিছিল। দেখিবলৈ পোৱা গৈছে যে অসমৰ যিসকল তাৰকা থাকে তেওঁলোকে ৰাজস্থানত গৈ হওক বা হায়দৰাবাদত হওক বা ৰাজ্যৰ দেশৰ ভিন্ন প্ৰান্তত তেওঁলোকে এনেধৰণৰ শ্বুটিং কৰে, লোকেশ্যন দেখিবলৈ পোৱা যায় আৰু শেহতীয়াকৈ জুবিন গাৰ্গে তেওঁ চিনেমা চিকাৰৰ বাবে বহি বিদেশত গৈ তেওঁ চিনেমাৰ যি শ্বুটিং সম্পন্ন কৰিছে। কিন্তু এনেদৰে ডুবাইত গৈ চিনেমাৰ চুক্তিবদ্ধৰ বাবে ডুবাইলৈ যোৱা কিন্তু অভিনেতা অভিনেত্ৰী বা এনেধৰণৰ পৰিচালকৰ হয়তো নাম আমি প্ৰথমতে শুনা নাই, শ্বুটিঙৰ কাৰণে কেতিয়াবা বিদেশলৈ যোৱা কথা শুনিছোঁ, কিন্তু এখন চিনেমাৰ চুক্তিবদ্ধৰ বাবে এনেদৰে ডুবাইলৈ 3গৰাকী ব্যক্তিক লৈ গৈছিল আদিত্যম শইকীয়া আৰু লগতে বিশাল ফুকনে লৈ গৈছিল 3গৰাকীকে আৰু তাৰপিছতে 7 ষ্টাৰ হোটেলত বহি চুমিয়ে আৰু আদিত্যম শইকীয়াই এই চিনেমাখনত চাইন কৰিছিল, যি চিনেমাখনৰ নাম আছিল দ্য ব্লেক আমব্ৰেলা। কিন্তু কিছু মাহৰ পিছতেই আদিত্যম শইকীয়াক বিশাল ফুকনে কৈছিল যে মই চিনেমাখন আৰু কৰিব নোৱাৰোঁ। কিছু মাহৰ পিছতে অৰ্থাৎ চিনেমাখন তাতে চাইন কৰি অহা হ'ল, তাত বহু টকা তাত বিনিয়োগ কৰা হ'ল, চুমি বৰা মূল অভিনেত্ৰী হিচাপে চিনেমাখনত থাকিব, লগতে আন বহু লোকক তাত চুক্তিবদ্ধ কৰা হ'ল যদিও তেওঁলোকক পাৰিশ্ৰমিকসমূহ প্ৰদান কৰা হ'ল। কিন্তু তাৰপিছতেই বিশাল ফুকনে আদিত্যম শইকীয়াক স্পষ্টভাৱে কৈ দিলে যে মই আৰু এই চিনেমাখন আগবঢ়াই নিব নোৱাৰোঁ, মই বৰ আগ্ৰহী নহয় চিনেমাখন আগুৱাই নিয়াত। তাৰপিছতে আদিত্যম শইকীয়া বিমূৰত পৰিলে আৰু চিনেমাখন ৰিলিজ হোৱাৰ পূৰ্বে বা চিনেমাখন চিত্ৰগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে এই চিনেমাখন ইয়াতে সামৰিবলগীয়া হ'ল। কিন্তু যিসমূহ তথ্য ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকাৰ সময়ছোৱাত পোহৰলৈ আহিছে যে কেনেদৰে ডুবাই ভ্ৰমণলৈ গৈ নাম আছিল চিনেমাৰ চুক্তিবদ্ধ, কিন্তু সেই ডুবাই ভ্ৰমণতে তেওঁলোকে কিমান বিলাসিতা এক জীৱন কটাইছিল সেই তথ্য আহিছে আৰক্ষীৰ তদন্তত পোহৰলৈ। হোটেল ব্ৰুজ আল আৰবত প্ৰতি ৰাতি তেওঁলোকে উৰুৱাইছিল 19 লাখ টকা। আপুনি শুনি হয়তো আচৰিত হ'ব যে 1 লাখ 2 লাখ নহয়, প্ৰতি ৰাতিত ব্ৰুজ আল আৰবত প্ৰতি ৰাতি তেওঁলোকে উৰুৱাইছিল 19 লাখ টকা আৰু 3টা দিন তেওঁলোকে সেই হোটেলখনত আছিল। 3টা দিনত তেওঁলোকে ব্যয় কৰিছিল 57 লাখ টকা। হোটেল আটলাণ্টিকত প্ৰতি ৰাতি 1 লাখ টকা আৰু 5টা দিনত 5 লাখ টকা তেওঁলোকে উৰুৱাইছিল। আটলাণ্টিকৰ প্ৰতি ৰাতিৰ যি খৰচ আছিল সেয়া আছিল 1 লাখ টকা আৰু ব্ৰুজ আল আৰব প্ৰতি ৰাতি তেওঁলোকে য'ত থাকিছিল, য'ত নৈশ যাপন কৰিছিল চুমি, আদিত্যম শইকীয়া আৰু বিশাল ফুকনে, সেই হোটেলৰ প্ৰতিটো নিশাৰ খৰচ আছিল 19 লাখ আৰু 3টা দিনত তেওঁলোকে 57 লাখ টকা তাত উৰুৱাইছিল। এয়া কোনো তেওঁলোকৰ নিজৰ সম্পত্তি নাছিল, নিজৰ টকা নাছিল, এয়া আছিল যিসকল বিনিয়োগকাৰীয়ে
তেওঁলোকৰ মূল ধন তেওঁলোকৰ জমা ধন তাত ৰাখিছিল আৰু সেই জমা ধন ৰখাৰ পিছত তেওঁলোকে ভাবিছিল যে এই ধন নগদ ধন আমি উভতাই লাভ কৰিম তেওঁলোকক 30% কমিশ্যন বা 25% ওপৰঞ্চি দিয়াৰ কথা ঘোষণা কৰি বিশালে এনেদৰে কোটি কোটি টকা লুণ্ঠন চলাইছিল আৰু এই লুণ্ঠনৰ টকাৰে তেওঁলোকে এটা বিলাসিতাৰ জীৱন কটাইছিল য'ত ডুবাই এড্ৰেছ মলত তেওঁলোকে শ্বপিং কৰিছিল মাৰ্কেটিং কৰিছিল য'ত 1.5 কোটি টকাৰ তেওঁলোকে মাৰ্কেটিং কৰাৰ এটা তথ্য লাভ কৰা গৈছে যিসমূহত শ্বপিং কৰোঁতে বিশাল ফুকনে ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল আৰু সেই ক্ৰেডিট কাৰ্ডৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে এইসমূহ তথ্য লাভ কৰিছে আৰু যিহেতু বিশালৰ বেংক একাউণ্টসমূহ বৰ্তমান চিজ কৰি দিয়া হৈছে গতিকে বেংক একাউণ্ট চিজ কৰাৰ পিছতে বৰ্তমান বেংক কৰ্তৃপক্ষলৈ যিহেতু আৰক্ষীয়ে পত্ৰ প্ৰেৰণ কৰিছে গতিকে তাৰ পৰাও আৰু বহুতো তথ্য অহাৰ সম্ভাৱনা আছে পৰৱৰ্তী সময়ছোৱাত এতিয়া যিকেইটা 8-9টা বেংকৰ একাউণ্ট তেওঁলোকে লাভ কৰিছে হয়তো আৰু বেংকৰ একাউণ্ট তেওঁলোকৰ হাতত থাকিব পাৰে নিজৰ নামত নাৰাখি বিশালে আন কাৰ নামত সেই ধন জমা কৰিছিল চুমি বৰাৰ নামত কিমান টকা তেওঁ জমা ৰাখিছিল সকলো তথ্য আৰক্ষী অনুসন্ধানত পোহৰলৈ আহিব কিন্তু চুমি বৰাৰ বিয়াৰ পিছত য'ত 3 কোটি টকা বিশালে চুমি বৰাক সেই বিয়াৰ উপহাৰ হিচাপে দিয়া ঘোষণা কৰাৰ পিছতে বৰ্তমান বিয়াৰ পিছত তেওঁলোকে য'ত ডুবাইলৈ গৈছিল এখন চিনেমাৰ কাৰণে গৈছিল বুলি তেওঁলোকে কৈছে যিখন চিনেমাৰ নাম আছিল দ্য ব্লেক আমব্ৰেলা যিখন চুক্তিবদ্ধ কৰিছিল ব্ৰুজ খলিফাত বহি তাতে তেওঁলোকে আজিতম শইকীয়াই সেই চিনেমাখনত চাইন কৰিছিল আৰু সেই চিনেমাখনৰ মূল অভিনেত্ৰী হিচাপে চুক্তিবদ্ধ হৈছিল চুমি বৰা যিগৰাকী এতিয়ালৈকে কিন্তু ৰিলছ অভিনেত্ৰী বুলি আমি জানো তেওঁ এটা দুটা এনেধৰণৰ কভাৰ গানত তেওঁ অভিনয় কৰাৰ পিছতে তেওঁ যিসমূহ ভিডিঅ' চং যিসমূহ ছিংগাৰে তেওঁলোকৰ ভিডিঅ' চংসমূহ প্ৰস্তুত কৰে ইউটিউবৰ কাৰণে সেইসমূহত তেওঁ কোৰিঅ'গ্ৰাফি কৰি আহিছে দুটা এটা গানত তেওঁ অভিনেত্ৰী হিচাপে তাত দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ছোৱাত যিহেতু তেওঁৰ ভিউৱাৰ্ছৰ সংখ্যা বেছি আছিল ইনষ্টাগ্ৰাম পেজত চুমি বৰা গতিকে তেওঁক বিশেষ বহু গায়ক বা গায়িকাই তেওঁক সেই গানটো দি দিছিল তাৰ বিনিময়ত চুমি বৰাই ৰিলছ প্ৰস্তুত কৰিছিল আৰু সেই ৰিলছৰ বিনিময়ত চুমি বৰাই এটা মোটা অংকৰ ধন এই গায়ক বা যিসকল অভিনেত্ৰী থাকে বা যিসকল গায়ক থাকে তেওঁলোকৰ পৰা এনেধৰণৰ এটা মোটা অংকৰ ধন লাভ কৰিছিল আৰু এই গীতটো যিটো ৰিলছ বনাইছিল চুমি বৰাই তেওঁলোকৰ গীতটো পপুলাৰ কৰিবলৈ সেই দায়িত্ব চুমি বৰাই লৈছিল আৰু তাৰপিছতে নিজৰ যি ডান্স একাডেমীৰ তেওঁৰ যিসকল লগৰীয়া থাকে তেওঁলোকৰ সৈতে এটা এটা গান এনেদৰে প্ৰস্তুত কৰিছিল আৰু সেই ৰিলছ বা 40 ছেকেণ্ড 50 ছেকেণ্ডৰ সেই ৰিলছতে তেওঁ এটা মোটা অংকৰ ধন সংগ্ৰহ কৰিছিল গতিকে খুবেই ৰিলছৰ জৰিয়তে পপুলাৰ হোৱা ইনষ্টাগ্ৰামত যথেষ্ট সংখ্যক ফলোৱাৰ্ছ থকা চুমি বৰা কিন্তু এই এনেধৰণৰ ট্ৰেপত বহু লোককে পেলাইছিল আৰু তাৰপিছতে বিয়াৰ পিছত তেওঁ ডুবাইলৈ উৰা মাৰিছিল আৰু ডুবাইলৈ যোৱাৰ পিছতে তেওঁ উল্লেখ কৰিছিল যে যেতিয়া তেওঁ ডুবাইৰ পৰা উভতি আহিছিল তেতিয়া তেওঁ উল্লেখ কৰিছিল যে তেওঁ বিশেষ এখন চিনেমাত তেওঁ বৰ্তমান চুক্তিবদ্ধ হৈছে যাৰ বাবে তেওঁ শৰীৰৰ যি ওজন আছিল তেওঁ হ্ৰাস কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰিছিল কেইবাটাও ইণ্টাৰভিউত যিসকল ইউটিউবাৰে সেই ইণ্টাৰভিউসমূহ লৈছিল তাত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁ এতিয়া ওজন হ্ৰাস কৰিব আৰু অতি শীঘ্ৰে এখন নতুন চিনেমাত তেওঁ চুক্তিবদ্ধ হৈছে তাৰ নাম কিন্তু এতিয়ালৈকে তেওঁ প্ৰকাশ কৰা নাছিল কিন্তু কিছুদিনৰ পূৰ্বেহে দ্য ব্লেক আমব্ৰেলা বুলি জানিব পৰা গৈছে চিনেমাখনৰ নাম যিখন চিনেমাৰ নাম কিন্তু অসমীয়া চলচ্চিত্ৰ জগতৰ কোনো ধৰণৰ কলা কুশলীয়ে নাজানিছিল যথেষ্ট লুকুৱাই ৰাখি এই চিনেমাখনৰ কাম কাজ তেওঁলোকে চলাই গৈছে কিন্তু কিবা এটা কাৰণত এই চিনেমাখনৰ কামটো আগ নাবাঢ়িলে আৰু যিটো বিশাল ফুকনৰ যিসকল বিনিয়োগকাৰী তেওঁলোকে ইতিমধ্যে কৈছে যে জুলাই মাহৰ পৰা বিশাল ফুকনে টকা দিয়া বন্ধ কৰি দিছে যেনেদৰে আমি পূৰ্বতে দেখিছোঁ যে দীপাংকৰ বৰ্মন যিগৰাকী দীপাংকৰ বৰ্মনে 4-5 বছৰ ধৰি সেই বিনিয়োগকাৰীক টকা তেওঁলোকে লাভাংশ দি আহিছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ দিব নোৱাৰা হ'ল তেওঁ ছেপ্টেম্বৰৰ পৰা আকৌ দিব বুলি ঘোষণা কৰিছিল কিন্তু বহু লোকৰ সন্দেহ উপজাত সেই কাৰ্যালয়ত গৈ তেওঁলোকে লণ্ডভণ্ড কৰে তাৰপিছতে পলাই পত্ৰ দিছে দীপাংকৰ বৰ্মন এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সুসূত্ৰ নাই আৰু সেইদৰে বিশাল ফুকনেও তেওঁৰ এনেধৰণৰ এটা বিলাসিতা জীৱন দেখুৱাইছিল বিলাসবহুল জীৱন যে তেওঁ ইমান দামৰ গাড়ীত ঘূৰে তেওঁ অৱসৰ বিনোদনৰ বাবে ডুবাইলৈ যায় আবুধাবিলৈ যায় এনেধৰণৰ কিছু ভিডিঅ' তেওঁ প্ৰস্তুত কৰি বা ফটোজ তেওঁ ছ'চিয়েল মিডিয়াত এৰি দিছিল আৰু সেইবোৰ দেখিয়েই প্ৰলোভিত হৈ পৰিছিল সাধাৰণ জনতা তেওঁলোকে ভাবিছিল যে আমিও ট্ৰেডিঙত যদি পইচা দিওঁ বিশাল ফুকনক তেতিয়াহ'লে আমাৰো জীৱনটো এনেধৰণৰ এটা গতি ল'ব বা আমাৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হৈ পৰিব গতিকে বিশাল ফুকনে এনেদৰে এটা প্ৰবঞ্চনাৰ জাল মেলিছিল য'ত ডুবাইলৈ যোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যে আদিত্যম শইকীয়া চুমি বৰা আৰু বিশাল ফুকন ইয়াত কিন্তু তাৰ্কিক বৰা এইটো ট্ৰিপত নাছিল চুমি বৰাৰ বিয়া হোৱাৰ মাত্ৰ কিছুদিনৰ পিছতে তেওঁ বিশাল ফুকনৰ সৈতে
ডুবাইলৈ উৰা মাৰিছিল বুৰ্জ খালিফা তেওঁ ৰিলছ প্ৰস্তুত কৰিছিল আৰু সেই ৰিলছসমূহ তেওঁ ছ'চিয়েল মিডিয়াত এৰি দিয়া দেখিবলৈ পোৱা গৈছিল আৰু খুব এটা উৎফুল্লিত হৈ আছিল তেওঁ যিহেতু এখন নতুন চিনেমা তেওঁ অন্তৰ্ভুক্ত হোৱাৰ কথা ঘোষণা কৰিছিল কিন্তু পূৰ্বতে কোনো চিনেমা ৰাঘৱত কিছু সময়ৰ বাবে তেওঁক দেখিবলৈ পোৱা গৈছিল যদিও কোনো ধৰণৰ নাম জনা তেওঁ অভিনেত্ৰী নাছিল তেওঁ ৰিলছৰ জৰিয়তে তেওঁ জনতাৰ মাজলৈ আহিছিল আৰু সমান্তৰালভাৱে এই জয়পুৰত যিখন ডেষ্টিনেশ্যন ৱেডিং তেওঁ কৰিছিল উদয়পুৰত সেই ৱেডিঙৰ পিছতেই বিশেষভাৱে চৰ্চা লাভ কৰিছিল সুমি বৰা আৰু তাৰ্কিক বৰা যদিও বা এগৰাকী প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ গতিকে তাৰ্কিক বৰাৰ হাততো ইমান ধন কেনেদৰে আহিব পাৰে সেয়াও এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছিল বৰ্তমান উজনি অসমত তেওঁ কিবা কোনো বাগিচা ক্ৰয় কৰা তথ্যও লাভ কৰা গৈছে গতিকে এনেধৰণৰ যি আচলতে বহুতো তথ্য যেতিয়া পোহৰলৈ আহিছে তাৰপিছতে জনতাৰ এতিয়া চকু কপালত উঠিছে যে ইমান কম সময়তে ইমান 2 বা 3টা বছৰৰ ভিতৰতে এগৰাকী এনেধৰণৰ অভিনেত্ৰী কেনেদৰে ইমান কোটি কোটি টকা তেওঁ খৰচ কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে ডুবাইলৈ যোৱাৰ স্বপ্ন সকলোৰে থাকে যে এটা তেওঁ বিদেশ ট্ৰিপ লাভ কৰিব বা বিদেশলৈ তেওঁ যাব এটা ট্ৰিপত কিন্তু এই ডুবাইৰ যি ট্ৰিপ আছিল সেই ট্ৰিপটো আছিল সম্পূৰ্ণৰূপে জনতাৰ পৰা টকা লৈ বিনিয়োগকাৰীৰ পৰা টকা লৈ কৰা এটা তেওঁলোকৰ ট্ৰিপ যিটো ট্ৰিপত তেওঁলোকে 1.5 কোটি টকা আপুনি শুনি আচৰিত খাব যে 1.5 কোটি টকা কিছুমানে আচলতে গোটেই জীৱন পুঞ্জি লাগি গ'লেও আচলতে কিমানখিনি টকা সংগ্ৰহ কৰিব নোৱাৰে 1.5 কোটি টকা তেওঁলোকে এটা শ্বপিং মলতে উৰুৱাইছিল 1.5 কোটি টকা এটা শ্বপিং মলত উৰুৱাইছিল আৰু যিখন হোটেলত তেওঁলোকে আছিল সেই হোটেলখনৰ প্ৰতি নিশাৰ খৰচ 19 লাখ টকা আপুনি মই কল্পনা কৰিব নোৱাৰা এটা টকা 19 লাখ টকা গতিকে প্ৰতি ৰাতিতে তিনিটা ৰাতি তেওঁলোকে সেই টকাৰ কিমানখিনি টকা তেওঁলোকে ব্যয় কৰা দেখিবলৈ পোৱা গৈছে বা খৰচ কৰিছিল সমান্তৰালভাৱে দেখিবলৈ পোৱা গ'ল যে আটলাণ্টা য'ত তেওঁলোকে আছিল যিখন হোটেলত নৈশ যাপন কৰিছিল আৰু য'ত তেওঁলোকে গৈছিল তালৈ আটলাণ্টিক যিখন হোটেলত প্ৰতি ৰাতিৰ ব্যয় হৈছে 1 লাখ আৰু 5 দিনত তেওঁলোকে 5 লাখ টকা খৰচ কৰিছিল হোটেল ব্ৰুজ আল আৰব য'ত তেওঁলোকে 19 লাখ টকা প্ৰতি ৰাতি 19 লাখ 3টা দিনত 57 লাখ টকা তেওঁলোকৰ খৰচ হৈছিল গতিকে কল্পনা কৰক যে ডুবাই এড্ৰেছ মলত 1.5 কোটি টকাৰ মাৰ্কেটিং ডুবাইৰ হোটেলত ব্ৰুজ আল আৰবত 19 লাখ টকা হোটেল আটলাণ্টিকত প্ৰতি ৰাতি 1 লাখ টকা গতিকে কিমান ধন তেওঁলোকে আচলতে এনেদৰে অপচয় কৰিছিল বা উৰুৱাইছিল সেই কথা যেন টকাৰ কোনো মূল্যই নাই এইসকল প্ৰবঞ্চকৰ হাতত সুমি বৰাই হওক বা বিশাল ফুকনেই হওক তেওঁলোকৰ ওচৰত যেন টকাৰ কোনো ধৰণৰ মূল্যই নাই এনেধৰণৰ এটা পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছিল আৰু দেখিবলৈ পোৱা গ'ল যে ডুবাইত এই কাম তেওঁলোকে কৰি অহাৰ পিছতেই বিভিন্ন ইণ্টাৰভিউত সুমি বৰাই কৈছিল যে এখন নতুন চিনেমা তেওঁ আহি আছে যাৰ বাবে তেওঁ ৱেইট কিছু হ্ৰাস কৰিব লাগিব আৰু তাৰ বাবে তেওঁ কাম কৰি থকাৰ কথা উল্লেখ কৰা গৈছিল কিন্তু কিছুদিন পিছতেই এই চিনেমাখনৰ কাম কিন্তু নাবাঢ়িল হঠাতে বন্ধ কৰি দিবলগীয়া হ'ল এই কথা আদিত্যম শইকীয়াই নিজ মুখে স্বীকাৰ কৰা পৰিলক্ষিত হৈছে গতিকে এনেধৰণে এতিয়া প্ৰবঞ্চনাৰ জাল মেলি কেৱল ডুবাই দিয়ে নহয় বিভিন্ন প্ৰান্তত বিশালে কেনেধৰণে সম্পত্তিৰ পাহাৰ গঢ়িছিল কিমান দামী উপহাৰ তেওঁ সুমি বৰাক সকলো তথ্য ইতিমধ্যে আৰক্ষী তদন্তত পোহৰলৈ আহিছে আৰু পৰ্যায়ক্ৰমে নিউজ 18তেই আমি সকলো তথ্য আপোনালোকৰ সন্মুখলৈ প্ৰতিটো সত্য উদ্ঘাটন কৰা আমি চেষ্টা চলাইছোঁ আৰু গতিকে কেনেধৰণে ট্ৰেডিং ট্ৰেপত পৰি বহু লোকে নিজৰ সাঁচতীয়া ধন হেৰুৱালে আৰু এইসকল প্ৰবঞ্চকে কেনেদৰে এই জনতাৰ টকা লৈ বিলাসিতা কৰি এই ধন